বঢ়িয়া চাৰিওফালে পদম ফুল বিজিবি মোদী মই যাযাবৰ সপ্তাহটোৰ 7 দিন বাইকখন লৈ ঘূৰি ফুৰো যদিও কৰ্তব্য আৰু কৰ্মব্যস্ততাৰ মাজত যেন ক'ৰবাত আনন্দ উল্লাসবোৰ হেৰাই গৈছে। তো গতিকে আজি বছৰটোৰ শেষ দিন হিচাপে অকণমান আনন্দ উল্লাস কৰিম বুলি ওলাই আহিলোঁ। হাই গাইজ, যাযাবৰ অসমীয়া ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ গোৱালপাৰাৰ বাপুজী নগৰ পাৰ হৈ যি সংৰক্ষিত বনাঞ্চল আছে তাতে, আৰু তাৰ পৰাই আমি আগবাঢ়ি গৈ আছোঁ গোৱালপাৰাত অৱস্থিত নৱপ্ৰসিদ্ধ উৰ্পদ বিললৈ। তো বলক আজি অলপ আনন্দ কৰিম। আৰু ইতিমধ্যে মই আহি উৰ্পদ বিল যোৱা গেটখন পালোঁ, উৰ্পদ বিল সোমোৱা। তো এই গেটখন বহুত ধুনীয়াকৈ সজাই দিছিলে, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইখনেই হৈছে উৰ্পদ বিল যোৱা মেইন গেট। ইয়াতে লিখা আছে ৱেলকাম টু উৰ্পদ বিল। ওপৰত এটা খেৰীঘৰ ধুনীয়াকৈ বনাই থোৱা আছে, আৰু এনেকুৱা বিলখনত বহুতো ঘৰ দেখিবলৈ পাব। তো এই ৰাস্তাটোৰে আমি প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান সোমাই গ'লে আমি মেইন বিলখন পাম। তো এইপিনে আমি আগবাঢ়ি গৈ থাকিম। আৰু ফাইনেলি আহি আমি উৰ্পদ বিল পাই গ'লোঁ। এয়া চাওক কিমান গাড়ী জমা হৈছে, মানুহ বহুতো পিকনিক খাবলৈ আহিছে ইয়াতে। তো এইটো হৈছে মেইন ভিউ পইণ্ট বুলি ক'ব লাগিব। ইয়াৰ পৰা বিলৰ চাৰিওফালে ৰাস্তা আছে, চাৰিওফালে যাব পাৰি, আৰু এইপিনে ভিতৰত সোমাই যাব পাৰি। আমি বিলখনৰ ভিতৰত সোমাই যাবলৈ চেষ্টা কৰিম। আৰু বিলখনৰ ভিতৰত সোমাবলৈ হ'লে এটা টিকট কৰিব লাগে। তো টিকটৰ ফিজ বেছি নহয়, মাত্ৰ 10 টকা। 10 টকা দি টিকটটো কৰি ল'লোঁ, আৰু এই গেটখনেৰে আমি এতিয়া ভিতৰৰ ফালে সোমাই যাম বিলখনৰ। এয়া কি সুন্দৰ পৰিৱেশ। এতিয়া ইতিমধ্যে এণ্ট্ৰি ফিজ দিলোঁ, টিকেট ল'লোঁ, লৈ এইপিনে সোমাই আহি আছোঁ। আৰু দুজন বন্ধু আছে, এই দুজন। তো সিহঁতৰ লগত এনজয় কৰিম আজি পুৰা দিনটো, ঘূৰিম। এইটোৱে পৰিৱেশ। লগ পালোঁ আহি প্ৰাণজিৎ ভাইক। ভাল লাগিল লগ পাই। জেগাখিনি কেনেকুৱা? জেগাখিনি বঢ়িয়া, চাৰিওফালে পদম ফুল বিজিবি মোদী বহুত ধুনীয়া মামা। এতিয়া লাহেকৈ আৰু লগৰ দুটা আহি আছে, তাৰপিছত আৰু ভাবছোঁ পদম ফুলকেইটা আমি উঠাম। নাৱত উঠিম অলপ কেনেকুৱা লাগে ফুলটো ল'ম। এতিয়া পৰিৱেশটো দেখাই দিয়া কেনেকুৱা। পৰিৱেশটো এনেকুৱা, মানুহ বহুত হৈছে অলৰেডি। বহুত ধুনীয়া পৰিৱেশ আৰু তো আমি লাহে লাহে আগৰ ফালে আগবাঢ়ি গৈ থাকিম। এই বিলখনৰ মাজলৈ যাবলৈ ট্ৰাই কৰিম, গোটেইবিলাক আপোনালোকক দেখুৱাই থাকিম আমাৰ লগত। তো এয়া মানুহবিলাক অলৰেডি উঠিছে নাৱত উঠি। 50 টকা লাগে। আমি নিশ্চয় টিকট কাটি আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। তো প্ৰাণজিতে কিবা কৈ আছে। তো এনেকৈ আমি ভিতৰলৈ একদম বিলখনৰ বহুত ভিতৰলৈ যাবলৈ আমিও ট্ৰাই কৰিম অলপ পিছত। তো আপোনালোকে চাই থাকিব। আৰু এই খেৰী ঘৰটোতনো কি আছে তাকে চাবলৈ বুলি ভিতৰত প্ৰৱেশ কৰিলোঁ। কেইজনমান মানুহ বহি থকাৰ বাহিৰে একোৱেই নাই। বুকিং কৰিব আহি গ'লোঁ। এয়া সুন্দৰ পৰিৱেশৰ মাজত গৈ আছোঁ আমি। আৰু ইয়াতে বোলে ভাড়া 500 টকা। আৰু এয়া পৰিৱেশ। দৃশ্যটো হ'ল এনেকুৱা, এই সেইফালৰ পৰা আমি আহিলোঁ নাৱেৰে আহি। ফাৰ্ষ্টতে তাতে আহিলোঁ, তাৰপিছত ইয়ালৈ আহিলোঁ আমি। ইয়াৰ পৰা আমি এইফালে গৈ তালৈকে যাম, আৰু এইফালে মাজত আৰু বহুত যাব পৰা আছে। আজি নাযাওঁ, বেলেগ টাইমত যাম। তো এনেকুৱা ভিউ, আমি মোটামুটি মাজতে আছোঁ। এনেকুৱা পৰিৱেশটো। এতিয়া আমি সেইফালে যাম। তো আমি আহি মাজত আৰু এটা চাংঘৰ আছে, তো এতিয়া ইয়াতে উঠিলোঁ। ইয়াতে অলপ সময়
থাকি আমি ঘূৰি যাম আৰু ভিতৰলৈ যাব পাৰি। আজি নাযাওঁ, পিছত কেতিয়াবা আহিলে আমি মাজলৈ যাবলৈ চেষ্টা কৰিম। তো আজি বহুত চাৰ্জ লৈ আছে, কিয়নো আজি 31 জানুৱাৰী। তো গতিকে আমি আজি নাযাওঁ, পিছত আকৌ আহিম, আমি বহুত ভিতৰলৈ যাব পাৰিম। তো তেতিয়া চাৰ্জ কম হ'ব অলপ, নাৱৰ যিটো চাৰ্জ লয় সেইটো কম হ'ব। তো তেতিয়া আমি ভিতৰলৈ যাবলৈ ট্ৰাই কৰিম। তো আজি আমি অলপ ইয়াতে থাকিম, অলপ সময় থাকি তাৰপিছত আমি ঘূৰি যাম আৰু ইয়াৰ পৰা আকৌ নাৱেৰে উভতি মেইন জেগালৈকে গুচি যাম। ইয়াতে ধুনীয়া ধুনীয়া পদুম ফুল, ভেট ফুল এইবিলাক আছে। এইপিনে যাব পাৰি, তালৈকে একদমেই সেইখিনিলৈ যাব পাৰি। একবাৰ যাম আমি, তেনেকুৱাই আৰু। এই তাতে ফটো উঠিব গৈ আছে আৰু ময়ো গৈ আছোঁ এতিয়া। উৰ্পদ বিলৰ পৰা ওলাই আহিলোঁ। আজি দিনটো বহুত আনন্দ উপভোগ কৰিলোঁ উৰ্পদ বিলত, বহুত ধুনীয়া লাগিলে। আৰু আপোনালোক